বন্ধু বান্ধৱীসকল কি খবৰ নিশ্চয় ভালে মই আজি আপোনালোকক গোলাপ ফুল কেনেকৈ বনাই আপোনালোকক দেখাম আৰু মনালিছে মোৰ চেনেললৈ স্বাগতম জনাইছো বলক ভিডিঅ'টি আৰম্ভ কৰো আৰু মই ডিশ লৈছো ইয়া দুখন দেখিছে আৰু মই এটা টিফিনৰ হাফৰ গোল আকাৰৰ বনাই লম আৰু মই গোল চিনেৰে এটা গুজিটো গোল চিন বনাইছিলো আৰু মই পেন্সিলেৰে গোল কৰি লৈছে দেখিছে আৰু তাৰ পিছত মই গোল চিনেৰে কাটি গৈছো আৰু আপোনালোকে বনাব পাৰিব দোকানত বিচাৰিলে ৰঙিল আপোনালোকে যিকোনো কালাৰৰ বিচাৰিলে পাব মোৰ ওচৰত যেটো নাই এতিয়া ৰঙিল কাগজ সেইবাবে মই এই ডিশেৰে বনাইছো আপোনালোকে যিটো কালাৰৰ ভাল পায় আপোনালোকে হেতু কালাৰৰ ফুল বনাব পাৰিব আপোনালোকে এনেদৰে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ আগলৈ চাই গৈ থাকিব আপোনালোকক মই এটো কাটি দেখাইছো এটো আৰু যিটো মই পেন্সিলেৰে দাগি লৈছিলো তাতকৈ যিটো অংশ বাহি গৈছে মই এটো কাটি দিছো ইয়া সমানকে গোলকে আকিটো কৰি লব তেতিয়া ফুলপা দেখিবলৈ ধুনিয়া হ'ব আৰু এটা মই আপোনালোকক কাটি দেখাম আৰু আপোনালোকে মোৰ ভিডিঅ' বিলাক কেনে পাই নাজানো মোৰ মনত কিন্তু বেয়া পাই যেন লাগে কিন্তু কিয়নো মই ভিডিঅ' বিলাক তেনেকৈ ভালদৰে বনাব নাজানো নতুন সময় কিন্তু শিকি আছো কেনেকৈ দিয়া আৰু বিশেষ মই তেনেকৈ কথাবিলাক ক'ব নাজানো আৰু আপোনালোকে বেয়া পাই যেন মোৰ মনত অনুভৱ হয় আৰু আপোনালোকে মোক কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব লাইক কৰিব সকলোৱে আৰু ভিডিঅ'টো সকলোকে চাই থাকিব বুলি আশা কৰিছো মই আপোনালোকক বনাই দেখাইছো মই গোলাপ ফুলপাহ কেনেকৈ কাটিছো আপোনালোকে মই যি ধৰণে কাটিছো আপোনালোকে একে ধৰণে কাটিব তেতিয়া আপোনালোকৰ গোলাপ ফুলপাহ হৈ যাব মই এতিয়া ডিশে বনাইছো যেটো মোৰ ওচৰত তেনেকুৱা ৰঙিল কাগজ নাই বুলি মই কৈছোৱে বনাব পাৰি আৰু ডিশৰো আৰু বেলেগ কাগজ আপোনাৰ ধৰক কাগজবিলাক কাটিলে মানে ফাটি পৰিব আৰু কিনা কাগজটো হলে বেছি ভাল তেতিয়া ডাঠ হয় কিনা কাগজটো অলপ ডিশতকৈ বহুত ডাঠ হয় আপোনালোক কিনলে নিশ্চয় গম পাব কেনেকুৱা হয় কাগজটো বহুত ভাল কাগজ হয় এটো যেটো কিনিবলৈ পায় এই কাগজটো ফুল বনালে বহুত ভাল মই আপোনালোকক এপা দেখাম আৰু মই কেনেকৈ বনাইছিলো আগত কি কাগজেৰে আৰু মই দেখিছিনে হৈ গৈছে কাটি হৈ গল আৰু মই এতিয়া আৰু যেনেকৈ কাটিছিলো আৰু কটাবিলাক আকৌ মই এনেধৰণে মেৰিয়াই দিছে দেখিছে হৈ গৈছে আৰু মই এতিয়া পেন্সিল ডালেৰে মই কেনেকৈ দিও আৰু আপোনালোকেও মোৰ ধৰণে একে ধৰণে দিব ইয়া দেখিছে পেন্সিলালে মই এনেকে ঘুৰাই ঘুৰাই দিছো অলপ তেতিয়া ফুলপা গোলাপ ফুল হৈ যাব আৰু মোৰ গোলাপ ফুল এপা হৈ গৈছে মই আপোনালোকক আৰু এপা বনাই দেখাইছো দুপা মই আপোনালোকক ফুল বনাই দেখাইছো ইয়া দেখিছে ধুনিয়া লাগে গোলাপ ফুল ইয়া আৰু এতিয়া আমাক লাগিব এনেকা কাৰ্টন হলো হ'ব আৰু এটো কেক হৈছিলে কেকৰ বাকচ হৈছিলে মই আৰু কেকৰ ইয়াতে মই গোল পেন্সিলেৰে আঁকি লৈছো আৰু মই ইয়া কাটিম আপোনালোকে চাই থাকিব মই কেনেকৈ কাটো আপোনালোকে ধৰক যিকোনো কাৰ্টন হলো হ'ব আৰু ফুলপাটো থবলৈ লাগিবই অকল গোলাপ ফুলপা বনালে নহব আৰু লাগিব ফুলপাটো থবলৈটো লাগিব আৰু কাৰ্টন হলো হয় মই এতিয়া এটো গোল আকাৰৰ কৰি লৈছো আপোনালোকেও তেনেকৈ কাৰ্টনখন গোল আকাৰৰ কৰি লব
আৰু মই কাৰ্টন চাৰ্টন পালে মই পেলাই নিদিওঁ, মই থৈ দিওঁ, যিহেতু মই ফুল বনাই বেছি ভাল পাওঁ আৰু মই সেইবাবে মই কাটি কাটি বনাই থাকোঁ মন গ'লে। আৰু মই থৈ দিওঁ, যেতিয়া মোৰ দৰকাৰ হয় মই তেতিয়া এইবিলাক কাটি মই বনাই থাকোঁ। সেইটো গোলাকাৰ হৈ গ'ল, দেখিছে। আৰু এতিয়া মই ইয়াত ফুল লগাই দিম, চাই থাকিব আপোনালোকে। মোৰ ফুল হৈ গৈছে, এইকেইটা দেখাই দিছোঁ অলপ অলপ আপোনালোকক এয়া। আৰু মই এতিয়া কেনেকৈ, আৰু ফুল লগাবলৈ এটা আঠা লাগিব, মই আঠা লৈছোঁ আৰু পেঞ্চিলতে মই অলপ আঠা লগাই লৈছোঁ আৰু ফুলপাত লগাইছোঁ। আপোনালোকে মই কেনেকৈ লগাইছোঁ আপোনালোকে চাই থাকিব। আপোনালোকে ভালকৈ আঠাটো লগাব, ভাল মানে সৰহকৈ লগাব আঠাটো, যদি কমকৈ লগাই একা আহিছে, মোৰ একা আহিছে দেখিছেনে বাৰু। মই এতিয়া আকৌ আঠা অলপমান সৰহকৈ লগাই দিম আৰু সৰহকৈ লগাই দিয়াৰ পিছত মাথাটো ভালদৰে ফুলপাহ লাগি ধৰিব আৰু ফুলপাত এনেকৈ আঙুলিটোৱে অলপমান ধৰি ৰাখিব, নহ'লে ফুলপাহ একা আহিব পাৰে। এয়া মোৰ ধুনীয়াকৈ হৈ গৈছে আপোনালোকক, আৰু এয়া বনাই দেখাইছোঁ আঠা দি, চাই থাকিব। আৰু মোৰ ফুল এয়া দেখিছে, গোলাপ ফুল মোৰ হৈ গৈছে। আৰু আঠা দিবলৈ অকণমান বাকী আছিলে, আঠা দি দিলোঁ। এয়া মই আপোনালোকক এয়া আঁৰি দেখাইছোঁ, এইপাহ মোৰ গোলাপৰ ফুলপাহ। এইপাহ আপোনালোকে ঘৰত বনাব, এনেকুৱা ধুনীয়া লাগে। আৰু মই আগত যিটো মই ৰঙীল কাগজেৰে বনাইছিলোঁ, এয়া আপোনালোকলৈ ফটো কপি আগলৈ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।